হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। ৰাতিপুৱাই শুই উঠি ফোন কৰিলে যে মোৰ চৌদি আৰবৰ পৰা যে ডুবাইলৈ তোৰ লগত মোৰ দুটামান মিটিং আছে। সেইকাৰণে মই ৰাতিপুৱাই শুই উঠি আহিলোঁ। আহি পিনে মই মানে বাছ ষ্টেণ্ডলৈ যাব লাগিব। বাছ ষ্টেণ্ডৰ মানে মোৰ কাৰণে প্ৰাইভেট জেট পঠাইছে জামুগুৰিলৈকে, আমাৰ জামুগুৰি এয়াৰপৰ্টলৈকে। তাৰপৰা মই বাছৰ কাৰণে ৰখিলোহি। ইয়াত অলপ দেৰি ইয়ালৈকে বাছ আহিব মোৰ নিবলৈ, মেইন কেছ মোকেই নিবলৈ আহিব। আৰু মই বাছৰ কাৰণে ৰখি আছোঁ। ৰখি আমনি লাগিছে, সেইকাৰণে ভিডিঅ'টো অকণমান বনাই দিলোঁ। চাই থাকক কি হ'ব। অলপ দেৰিৰ পাছতে আৰু মই ডাইৰেক্ট ডুবাইত লগ পাম। এতিয়া মই আপোনাৰ বাছত উঠিলোঁ। বাছত মানে অলপ থেকেচ মেকেচ খাই গৈছোঁ। আৰু এয়া আমাৰ ছুইজাৰলেণ্ডৰ মনোমোহা দৃশ্য, য'ত কুকুৰে হাগি থয়। তাৰপৰা মোৰ কাৰণে প্ৰাইভেট জেট ৰখি আছিলে জামুগুৰি এয়াৰপৰ্টত। মই জামুগুৰি এয়াৰপৰ্টটো দেখাব পাহৰিলোঁ বাৰু। মানে অকণমান টেনশ্যন হৈ আছেতো। তাৰপৰা মই গৈ এয়া মই ডুবাই পাইছোঁ। ডুবাইত মানে শ্ৰীকৃষ্ণৰ সপোনাশাক লগত ঘূৰি ফুৰিছোঁ। পাছে প্ৰাইভেট জেটত গৈ আছোঁ। তো গাইছ, আহি পাই গ'লোঁ ডুবাইত। আৰু ইয়াত মোৰ মিটিং হ'ব। মিটিংখন কৰি পিনে আপোনালোকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।